হৰণীয়া কছাৰী জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ হৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱটি ওদালগুৰি জিলাৰ প্ৰয়াত বাবুল হৰণীয়া সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰিছোঁ আৰু আজি হৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ মূল দিন। আজি ৰাতিপুৱা গোঁসাই ধ্বজা উত্তোলনৰ পৰা আৰম্ভ কৰি সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীটোৰ আটাইকেইটা জাতীয় সংগঠনৰ মূল পতাকা উত্তোলন কৰা হয় আৰু ইয়াৰ উপৰিও স্মৃতি শ্ৰদ্ধাঞ্জলি প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পৰা আৰম্ভ কৰি গোঁসাইগাঁও পৰিভ্ৰমণ স্মৃতিগ্ৰন্থ বাঁহ গোঁসাই উন্মোচন কৰা হয় আৰু স্মৃতিগ্ৰন্থ বাঁহ গোঁসাই উন্মোচন কৰিবৰ কাৰণে অসমৰ এগৰাকী প্ৰখ্যাত চিন্তাবিদ লেখক তথা সাহিত্যিক ময়ূৰ বৰা ছাৰে আমাৰ বাঁহ গোঁসাই উন্মোচন কৰে আৰু শেষত মুকলি সভা আমি আৰম্ভ কৰিছোঁ আৰু মুকলি সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিছে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা ছাৰ, বিটিচি বিধান পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক অসমীয়া বিভাগৰ ডক্টৰ ৰূপেন ৰাভা হাকাচামুকে আদি কৰি সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ যথেষ্ট পুৰোধা ব্যক্তিসকল আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে হৰণীয়া কছাৰী জনগোষ্ঠীৰ এই উৎসৱে অসমত বসবাস কৰা বিয়াৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সম্প্ৰীতি সদ্ভাৱ আৰু সমন্বয়ৰ উৎসৱ হিচাপে পৰিগণিত হ'বৰ কাৰণে সক্ষম হৈছে আৰু আজি এই অঞ্চলত প্ৰায় 30ৰ পৰা 40,000 মানুহৰ সমাগম ঘটিছে আৰু এই 30,000-40,000 মানুহৰ আপ্যায়নৰ কাৰণে অভ্যৰ্থনা মূল কমিটিৰ সৈতে প্ৰায় 25খন উপসমিতিয়ে সকলো ধৰণৰ কাৰ্য ব্যৱস্থা অক্ষুণ্ণ ৰাখি আমাৰ সকলোবিলাক অতিথি বা ইয়াত অংশগ্ৰহণ কৰা 30-40,000 মানুহক আপ্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি আপোনালোকৰ সহযোগিতাত এই জাৰগাঁও অঞ্চলৰ সমস্ত ৰাইজৰ সহযোগিতাত হৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱটি সফলভাৱে সামৰণি মৰাৰ ক্ষেত্ৰত আমি সফল হ'ম বুলি আশা ৰাখিছোঁ আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি সন্ধিয়া ঠিক 7 বজাৰ লগে লগে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব আৰু সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট সাংস্কৃতিক শিল্পী জনপ্ৰিয় গায়ক দীপশিখা বৰাক আমি নিমন্ত্ৰণ জনোৱা হৈছে। গতিকে সকলোবিলাক কাৰ্যসূচী আমাৰ খুব সোনকালে খুব সুন্দৰভাৱে সমাপন হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু বতৰেও খুব ভাল এটা কৰিছে, বতৰৰ কোনো ধৰণৰ অপ্ৰীতিকৰ বা বতৰৰ প্ৰতিকূল পৰিৱেশ আমি পোৱা নাই। গতিকে সুন্দৰ ৰূপত আমাৰ এই অনুষ্ঠান ভাগি সফল হ'বৰ কাৰণে সক্ষম হ'ব বুলি আমি অনুভৱ কৰোঁ। অনেক প্ৰসংগলৈ আহিছোঁ যিহেতু লোকসভা নিৰ্বাচন সমাগত এই ক্ষেত্ৰত আপোনালোকৰ যি জাতীয় সংগঠন সিদ্ধান্ত লৈছে নিশ্চিতভাৱে সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত আজি যোৱা 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বন্ধ হৈ থকা হৰণীয়া কছাৰীসকলৰ জনজাতীয় প্ৰমাণ পত্ৰ পোৱাৰ ক্ষেত্ৰত এই সমস্যাটো সন্মুখীন হৈ থাকিবলগীয়া হৈছে আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে বিভিন্ন সময়ত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক আৰু ৰজাঘৰীয়াক দাবী উত্থাপন কৰি আহিছোঁ যে হৰণীয়া কছাৰীসকল যিহেতু কছাৰী মূলৰ এটা জনজাতি জনগোষ্ঠী, ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ ক্ৰমিক নম্বৰ পাছত যিহেতু হৰণীয়া কছাৰীসকল হেঙাল কছাৰীসকল মদাহীসকল কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছোঁ, গতিকে হৰণীয়া কছাৰীসকলক পূৰ্বৰ দৰে জনজাতি প্ৰমাণ পত্ৰ ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ ক্ৰমিক নম্বৰ পাছত অন্তৰ্ভুক্ত হৈ থকা কছাৰীৰ পৰা জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ আৰু এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সন্মান জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দুবাৰকৈ আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাক আমন্ত্ৰণ জনালে। ডক্টৰ ৰুনুজ পেগুৰ বিভাগীয় মন্ত্ৰী তেখেতেও আমাক আমন্ত্ৰণ জনালে। আলোচনাৰ অন্তত হৰণীয়া কছাৰীসকলৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যদিও আজি তাৰিখলৈকে এই সমস্যাটোৰ সমাধান নহ'ল। সেইকাৰণে সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বিভিন্ন আন্দোলনৰ কাৰ্যসূচীৰ যোগেদি আমি ঘোষণা কৰিছোঁ যে হৰণীয়া কছাৰীসকলৰ 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ সমাগত লোকসভা নিৰ্বাচনৰ আগে যদি সমাধান নকৰে তেতিয়াহ'লে অসমত বসবাস কৰা হৰণীয়া কছাৰী জনগোষ্ঠীৰ 5 লাখ জনসংখ্যাই 12খন জিলাত সিঁচৰতি হৈ থকা এই জনসংখ্যাৰ হৰণীয়া কছাৰীসকলে ভোট বৰ্জন কৰিব আৰু হৰণীয়া কছাৰীসকলৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে যদি এই চৰকাৰখনে আগ নাবাঢ়ে তেতিয়া অনাগত দিনত গণতান্ত্ৰিক আন্দোলনৰ উপৰিও জংগী আন্দোলনৰ কাৰ্যসূচীও সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত হৰণীয়া কছাৰী জনগোষ্ঠীৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সহযোগিতাত আৰম্ভ হ'ব। যিহেতু অধিকাংশ লোক আপোনালোকৰ বিটিচিৰ অঞ্চলতে আছে, আহি থকা দিনত বিটিচিৰ দুটা সমষ্টিত আপোনালোকে ভোট বৰ্জন কৰিব নেকি, অৰ্থাৎ বিজেপি আৰু ইউপিক বৰ্জন কৰিব নেকি? হয়, নিশ্চিতভাৱে, কাৰণ ভাৰতবৰ্ষ এখন কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্য। এই কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্যৰ চৰকাৰখনে এই ৰাজ্যখনত বসবাস কৰা কোন জাতি জনগোষ্ঠী কোন মানুহৰ সমস্যা হৈছে সেই সমস্যাসমূহৰ বুজ লৈ সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে যদি কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্য এখনৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে যদি সমস্যাটো সমাধান কৰিবৰ কাৰণে সদিচ্ছা প্ৰকাশ নকৰে তেতিয়া কেৱল মাত্ৰ দৰং ওদালগুৰি বা কোকৰাঝাৰ সমষ্টিতেই নহয় 12খনকৈ জিলাত সিঁচৰতি হৈ থকা হৰণীয়া কছাৰী জনগোষ্ঠীৰ 5 লাখকৈ জনসংখ্যাই প্ৰায় 5টা লোকসভা সমষ্টিত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।